আমি কাটি সোমাই যাম শদিয়ালৈ সোমাই যাম শদিয়ালৈ সোমাই যাম জীয়াই নোযাম মাহৰ তুমি দিয়াৰো চকু পানী যাম চকু পানী যাম তোমালৈ পেলাই যাম মোৰ নামকে জানো এতিয়া বহু বৃদ্ধ বৃদ্ধাৰ বাবে আপোন মাটি আপোন ঘৰ হ'ল বৃদ্ধাশ্ৰম। এইখনে হ'ল মৰাণৰ বৃদ্ধাশ্ৰম কল্যাণ আশ্ৰম আৰু এই কল্যাণ আশ্ৰমখনত কিমানজন বৃদ্ধ বৃদ্ধা আছে আপোনালোকক আজি দেখুৱাম। আমি ককা আইতাহঁতক দেখাইছোঁ। এয়া ককা আইতাই ৰ'দ লৈছে নেকি? আপোনালোকে ৰ'দ লৈছে? বা ঠাণ্ডা লাগিছে নেকি? হা আইতা ক'ত ঘৰ আপোনাৰ? মোৰ এই ৰাজগড় বৰবিল। কেতিয়াৰ পৰা আছে ইয়াত? মোৰ আজি 5 দিন হৈছে। 5 দিন। ঘৰত কোনো নাই নেকি? ঘৰত আছে বেলেগ বেলেগ। ল'ৰাটো মানে মাথাটো বেয়া হৈ গ'ল। হয়। ল'ৰা এটা? 3টা। বাকীকেইটা নাচায় নেকি আপোনাৰ? এই বেলেগ বুলি ক'লে বোৱাৰীবোৰ ক'ত চাব। হয়। ইয়াত থাকি কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভাল লাগিছে ন? ফটো মাৰিছা? মাৰিছোঁ। তিনিচুকীয়া পানীতোলা ন? কেতিয়াৰ পৰা আছে? 13 চনৰ পৰা। কেনেকুৱা লাগিছে থাকি? সেইটো ভাল লাগিছে ন? চব বস্তু পাই আছো খাবলৈ। ফটোটো চাওঁচোন। ঘৰ হা ডিব্ৰুগড় ন? কেতিয়াৰ পৰা আছে? 3 বছৰ। কোন প্ৰথমবাৰৰ বাবে গ্ৰীচ দেশত বৃদ্ধাশ্ৰম খোলা হৈছিল বুলি কাকতে পত্ৰে পঢ়িবলৈ পোৱা যায়। কিন্তু এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে বৃদ্ধাশ্ৰম খোলা হৈছে। এইখন অসমতো পিছ পৰি ৰোৱা নাই। এখন বৃদ্ধাশ্ৰমৰ পাচলি বাৰী। ইয়াত পাচলি ৰবি শস্যৰ খেতি কৰা হৈছে। এয়া বিলাহী, পালেং, কবি, লাই শাক ইত্যাদি ইয়াত ৰোপণ কৰা হৈছিল। কোন তিনিআলি? তিনিআলি বাগান। ক'ৰ? আচলতে নাহৰকটীয়াতে ঘৰ। হয়। তিনিআলিৰ পৰা আহিছোঁ। তিনিআলি বাগান। আহিছে। এই টিংখং তিনিআলি। কি নাম আপোনাৰ? ভৱানী দুৱৰা। ঘৰত আছেনে পুত্ৰ সন্তান বা কন্যা সন্তান? নাই। বিয়া নাই কৰা? বৃদ্ধাশ্ৰমখনৰ ভিতৰতে এয়া বগৰী আপোনালোকক দেখাইছোঁ। এয়া বগৰী লমালমে লাগিছে। ডাঙৰ প্ৰজাতিৰ বগৰী পকিবলৈ আৰম্ভ কৰিছে। আইতাহঁতে থকা শয়ন কক্ষটো দেখাইছোঁ। তেখেতসকলে ইয়াতে থাকে। আইতা ক'ৰ পৰা কেতিয়াৰ পৰা আছে ইয়াত? 2 বছৰ 3 বছৰমান হ'ল। ক'ত ঘৰ আপোনাৰ? ডিব্ৰুগড়। কি নাম আপোনাৰ? মালতী শইকীয়া। ঘৰত নাই নেকি পুত্ৰ বোৱাৰী যি? নাই কোনো নাই ন? ক'ত ঘৰ আপোনাৰ? মোৰ চহৰীকটা। কেতিয়াৰ পৰা আছে ইয়াত? 3 মাহ হৈছে। ঘৰত নাই নেকি কোনো? ঘৰত আছে। ভোজিয়াত আছে। নাচায় তেওঁলোকে? ইয়াত বাতৰি কাকত লয়নে? ইয়াত লয়। আপুনি পঢ়ে? দৈনিক পঢ়ে? হয়। আপোনাৰ ক'ত ঘৰ? মোৰ ঘৰ এনেকৈ শিৱসাগৰ। হয়। কেতিয়াৰ পৰা আছে ইয়াত? ইয়াত 3 বছৰ হ'ল। ইয়াৰ ফাউণ্ডাৰ কল্যাণ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা। এইটো হ'ল কাৰ্যালয় খনৰ ৰন্ধনশালা। ইয়াত ককা আইতাহঁতৰ বাবে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ৰান্ধনিৰ পৰা সবিশেষ জানিম। কি কি দিয়া হয়? দুপৰীয়া ভাত দিয়া হয় নেকি? ভাত দিয়া হয়, দাইল চব্জি থাকে, হয়, ভাজি থাকে, এনেকুৱা চাটনি তেওঁলোকে ভাল পায় বনাই দিওঁ। হয়। ৰাতিপুৱা কি দিয়া হয়? ৰাতিপুৱা ৰুটি, চাহ, ৰুটি। আকৌ ৰাতি আকৌ ভাত দিয়া হয়। সন্ধিয়া টাইমত 5টা বজাত চাহ দিয়া হয়, বিস্কুট চাহ। আশ্ৰমখনৰ আহাৰ গ্ৰহণ কক্ষ। ককা আইতাহঁতে ইয়াতে বহি আহাৰ গ্ৰহণ কৰে। তেওঁলোকে ইয়াতে আহাৰ গ্ৰহণ কৰি প্ৰশান্তি লাভ কৰে। ককা আইতাহঁতৰ মনৰ কথা বুজ ল'ম। এয়া আমাৰ সমগ্ৰ পৰিৱেশটো দেখাইছোঁ। তেওঁলোকে ইয়াৰ যি চোতালত ৰ'দ লৈছে তেওঁলোকে। এতিয়া শীতকালৰ ৰ'দ জাকৰ আমেজ তেওঁলোকে লৈছে। এটা শাৰী পাতি তেওঁলোকে বহিছে। আপোনালোকক দেখাইছোঁ। ডুমডুমা পালৰ ভিতৰলৈ ফিলবাৰী বুলি
ইয়াত কেতিয়াৰ পৰা আছে মই ইয়াত 14 জনৰ পৰা আছোঁ। আপোনাৰ বিয়া বাৰু কৰিলে নাই কৰা, নাই অকলশৰীয়া আছিলে ন অকলশৰীয়া। ইয়াত থাকি ভাল লাগিছে ভাল লাগিছে। ক'ত ঘৰ আপোনাৰ কেতিয়াৰ পৰা আছে ইয়াত 4 বছৰ হ'ল। থাকি ভাল লাগিছে ভাল লাগে। এই আশ্ৰমখন গঢ়ি তুলিলে ইয়াৰ আঁৰৰ কাহিনীটো কওকচোন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে এইটো হৈছিলে 2005ত 5 এপ্ৰিল 2005 সেইদিনা মানে আমি এনে উদ্ঘাটন এটা কৰা হ'ল 8জন মানুহ আহিছিলে সিহঁতক ৰখা হ'ল ইয়াত বহুত মিনিমাম ফেচিলিটি দিছিলোঁ সেইটো সময়ত আমাৰ আইডিয়াও নাছিলে আমাৰ ফাণ্ডৰ প্ৰব্লেমো আছিলে পইচা নাছিলে আমাৰ তাত যেনে তেনে মানে বেছিক কাঠৰ তক্তা তাৰ তলত বস্তা পাৰিছোঁ তাৰ ওপৰত চাদৰ পাৰিছোঁ চবৰ কাৰণে আমি ধুতি কুৰ্তা আনিলোঁ লেডিজৰ কাৰণে জেণ্টছৰ কাৰণে লেডিজৰ কাৰণে মেখেলা চাদৰ আনিলোঁ ৰান্ধনি মানুহ এজনী ৰাখিলোঁ খৰিত খানা বনোৱা হৈছিলে লাহে 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 সিহঁতৰ মানে বহুত বেয়া অৱস্থাত আহিছিলে সিহঁতৰ ট্ৰিটমেণ্টটো কৰা হ'ল ভাল পালে সেইটো হিচাপে চলি আছিলে বহুত অসুবিধাও হ'ল বহুত সুবিধাও পালোঁ কিন্তু অসুবিধা প্ৰব্লেমটো বহুত বেছি হ'ল আমাৰ তাত ট্ৰিটমেণ্টৰ সুবিধাটো নাছিলে লাহে 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 মানুহে গম পাইছে আশ্ৰমৰ বিষয়ে মানুহ অলপ অলপ স্পনচাৰ কৰিছে কোনোবা খৰচটো দিছে মাহেকীয়া খৰচ আমি 600 rupees পাৰ মান্থ লৈছিলোঁ এইটো সময়ত বহুত মানুহে এবছৰৰ কাৰণেও দিছিলে তাৰপিছত মানুহে লোকেল মানুহ গম পালে সিহঁতে বাৰ্থডে চেলিব্ৰেট কৰি আহি এনে এসাঁজ খানা খুৱায় আৰু তাৰপিছত মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে আমি ফ্ৰী মেডিচিন পাইছোঁ 6 বছৰৰ পৰা তাৰ আগতে গোটেই খৰচটো আমি দিবলগীয়া হৈছিলে বহুত কষ্ট কৰি মানে ইমান এইটো জেগালৈকে পাইছোঁ এতিয়া লাহে লাহে আমি এতিয়া গোটেইটো ৰেক্টিফাই কৰিছোঁ ধুনীয়াকৈ ৰিন'ভেশ্যন হৈছে টাইলছ লগোৱা হৈছে বস্তু আমাৰ তাত ফেচিলিটি চব আছে এতিয়া গিজাৰ আছে হট ৱাটাৰ গিজাৰ ইনভাৰ্টাৰ আছে ৱাশ্বিং মেচিনো আছে অইল ইণ্ডিয়াৰ পৰা দিয়া হৈছে এটা সৰু ফ্ৰিজ আছে অইল ইণ্ডিয়া লেডিজ ক্লাবে দিছে তেনেকুৱা মানে আমি ফেচিলিটি চব এতিয়া লাহে লাহে সিহঁতক দিব পাৰিছোঁ এতিয়া কিমানজন আছে এতিয়া 39 আছে আমাৰ কেপাচিটিটো 40 হয় কিন্তু 35 36 হ'লে আমাৰ কাৰণে ভাল হয় কাৰণ কি সিহঁতে মেণ্টেল প্ৰব্লেম থাকে সিহঁতক চাবলগীয়া সিহঁতে যে কাজিয়া কৰে সিহঁতক মানে মেনেজ কৰাটো বহুত দিগদাৰ এইটো আমি ধন্যবাদ দিওঁ আমাৰ আশ্ৰমত থকা মানুহবোৰ আমাৰ যে মেইন মেনেজাৰ হয় অৰুণ বিশ্বাস তেওঁ গোটেইবোৰ চায় তেওঁ মানে কিবা প্ৰব্লেম হ'লে মোক জনায় তাৰপিছত শইকীয়া বুলি মানুহ এজন আছে তেওঁ গোটেই মেডিকেল ট্ৰিটমেণ্টটো চাই লয় কিবা প্ৰব্লেম হ'লে মোক জনায় সেই হিচাপে মানে আশ্ৰমটো কেইজন মানুহ আছে অলপ চিনিয়ৰ মানুহৰ নিচিনা যোনে অলপ চাব কৰি আছে তেখেতসকলে পূজা অৰ্চনা কৰে নৈমিত্তিক পূজা অৰ্চনা কৰে এয়া আশ্ৰমখনৰ ভিতৰতে সকলো সুবিধা আছে তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে মোৰ নাম অমৃতা প্ৰিয়ম বৰুৱা মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চেণ্টাৰ ফৰ ছ'চিয়েল ৱৰ্ক ষ্টাডিজৰ ছাত্ৰী হয় আমাক আমাৰ ফিল্ড ৱৰ্ক আছে ফিল্ড ভিজিটৰ কাৰণে আমাক এনেকৈ ডিফাৰেণ্ট NGOsত পঠিয়াই যাতে আমি শিকিব পাৰোঁ আৰু এইবোৰত গভৰ্ণমেণ্ট স্কিমছ এণ্ড অল এইবোৰ পাইছেনে নাই তেওঁলোকে কিবা সুবিধা পাইছেনে নাই সেইবোৰ মানে চাবলৈ ভালকৈ শিকিবলৈ পঠিয়াইছে আৰু ময়ো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ চেণ্টাৰ ফৰ ছ'চিয়েল ৱৰ্ক ষ্টাডিজ আমিও বৰ্তমান মানে ফিল্ড ৱৰ্ক আমাৰ ইয়াত যিহেতু কৃষ্টি মেম আমাৰ ছুপাৰভাইজাৰ হয় তো মেমৰ আণ্ডাৰত আমি ইয়ালৈ আমাক পঠোৱা গৈছে যিহেতু অল্ড এজ হোম বুলি আমি গম পালোঁ আৰু ইয়াত বিভিন্ন মানুহৰ কিছুমান সমস্যা ধৰক কেনেকৈ মানুহবিলাকে কি বিপদ বা কি এনেকুৱা ফেচ কৰি পিনে ইয়াত আহিবলগীয়া হ'ল বা তেওঁলোকৰ কেছ ৱৰ্কৰ ইণ্ডিভিজুৱেলি আমি ট্ৰাই কৰিম কিবা এটা শিকিবলৈ তেওঁলোকৰ পৰাও শিকিবলৈ যে সহায় কৰিব যাতে পাৰোঁ নেকি কিবা এটা সহায় বুলি আমি ডাঠি দি ক'ব নোৱাৰোঁ বাট জাষ্ট আমি ষ্টাডি কৰিম যে তেওঁলোকৰ লাইফত মানে তেনেকুৱা কি পৰিস্থিতি আহিছিলে যিহেতু তেওঁলোক আজি ইমানটো ইয়াত আশ্ৰয় ল'ব যিহেতু আহিছে মানে ফূৰ্তি কৰিলে বিহু গালে গতিকে আপোনালোকক এই পৰিৱেশটো দেখুৱালোঁ তেওঁলোকে আনন্দৰে থাকক হাঁহি ফূৰ্তিৰে থাকক তাৰে কামনা কৰিছোঁ একেটা পৰিয়ালৰ দৰে সদায়ে থাকক তাৰে কামনাৰে আজিৰ অনুষ্ঠান সামৰিছোঁ Please like, subscribe and share. Thank you from Trip Talk SM.